গোকুল গাঁৱৰ ওচৰত এখন নদী আছিল, যমুনা। কিন্তু কিছুদিন ধৰি গাঁওবাসীসকল ভয়ত আছিল। নদীৰ পানী কলা হৈ গৈছিল, মাছ মৰিবলৈ ধৰিছিল, গৰু ছাগলীয়ে পানী খাব নোৱাৰা হৈছিল। কাৰণ আছিল নদীত বাস কৰা ভয়ংকৰ কালিয়া নাগ। তাৰ বিষে যমুনাৰ পানী বিষাক্ত কৰি তুলিছিল। এদিন খেলি খেলি কৃষ্ণ আৰু তেওঁৰ বন্ধুসকলে নদীৰ ওচৰ পালেগৈ। বন্ধুসকলে ভয় খাই ক'লে, কৃষ্ণ, ইয়ালৈ নাযাবা, ইয়াত কালিয়া নাগ আছে। কিন্তু কৃষ্ণ শান্তভাৱে হাঁহিলে। তেওঁ ক'লে, যতদিনে মই আছো, গোকুলবাসীক কোনো ক্ষতি নহয়। এই বুলি কৈ কৃষ্ণ যমুনা নদীত জঁপিয়াই পৰিল। হঠাতে পানী জোকাৰি উঠিল। বিশাল কালিয়া নাগ পানীৰ পৰা ওলাই আহিল। তাৰ চকু জুইৰ দৰে জ্বলিছিল। গাঁওবাসীসকলে দৌৰি আহিল। যশোদা মায়ে কান্দিবলৈ ধৰিলে, মোৰ কৃষ্ণক বচাওঁ। কালিয়া নাগে কৃষ্ণক পাক মাৰি ধৰিবলৈ চেষ্টা কৰিলে। কিন্তু কৃষ্ণ ভয় নকৰিলে। অলপ পিছতেই তেওঁ নাগৰ ফণাৰ ওপৰত উঠি নাচিবলৈ ধৰিলে। বাহিৰৰ সুৰ যেন আকাশত বাজি উঠিল। কৃষ্ণৰ ডিভাইন শক্তিৰ আগত কালিয়া নাগ দুৰ্বল হৈ পৰিল। শেষত কালিয়া নাগে মূৰ নত কৰি ক'লে, প্ৰভু, মোক ক্ষমা কৰক, মই এই ঠাই এৰি যাম। কৃষ্ণই তাক ক্ষমা কৰিলে আৰু যমুনা নদী পুনৰ শান্ত আৰু পবিত্ৰ হৈ পৰিল। গোকুলবাসীসকলে আনন্দত হৰে কৃষ্ণ বুলি চিঞৰি উঠিল।